নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জেচিডিছ ব্লগছ। মই আজি এটা বিশেষ টপিক লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। টপিকটো খুবেই গুৰুত্বপূৰ্ণ টপিক হয়। আপোনালোকে সকলোৱে গুৰুত্ব দিব, মন দি শুনিব মোৰ কথাখিনি। খুব গুৰুত্বপূৰ্ণ হয়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। আজি মই একচুৱেলি মোৰ টপিকটো হ'ল, আপোনালোকে সকলোৱে হেল্থত এপ্লাই কৰিছিলে, DHS, DME, আয়ুষ, এনেকৈ গ্ৰেড 4ত এপ্লাই কৰিছে। আপোনালোকে গমো পাইছে চাগে, আগতে দুবাৰ ৰিটেন এক্সাম ডেট দি পষ্টপন কৰিব লগা হৈছে আমাৰ অসমৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে, বানপানীৰ কাৰণে। এবাৰ 19 জুনত দিছিলে ডেট, আৰু এবাৰ দিলে 3 জুলাইত। বানপানীৰ কাৰণে পষ্টপন কৰিব লগা হৈছে দুটা ডেটে। আপোনালোকে এইটো চিন্তিত হৈছে যে মানে আমি পৰীক্ষা দিব নাপাম নেকি, পৰীক্ষাটো এনেকেই ষ্টপ হৈ যাব নেকি, কি হ'ব আমাৰ লাইফত, কি কৰিম আমি চাকৰিটো নাপাম নেকি, আমি এনেকৈ হয়তো চিন্তিত হৈ আছে। আপোনালোকে চিন্তা কৰিবলগীয়া কোনো বিশেষ কথা নাই। আপোনালোকে চিন্তা কৰিব নালাগে। আকৌ এটা নতুন ডেট আমাৰ দিয়া হৈছে অসম চৰকাৰৰ ফালৰ পৰা, 7 আগষ্ট ৰবিবাৰ। এইটো এক্সাম হ'ব 17খন ডিষ্ট্ৰিক্টত হ'ব, 17খন জিলাত হ'ব এক্সামটো, ৰিটেন এক্সামটো। এইটো টাইম হ'ব 2:30ৰ পৰা 4টালৈকে হ'ব, 2:30ৰ পৰা 4টালৈকে হ'ব এক্সাম। চ' আপোনালোকে আৰু চিন্তা কৰিবলগীয়া কথা নাই। আপোনালোকে এতিয়া পৰীক্ষাৰ কাৰণে সাজু হ'ব পাৰে। ভালকৈ প্ৰিপাৰেশ্যন কৰক, চাকৰি লওক। আপোনালোকে dhs.assam.gov.in আপোনালোকে নতুনকৈ আকৌ এডমিটখন ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰি আপোনালোকৰ চেণ্টাৰবিলাক চাই ল'ব পাৰিব, ক'ত পৰিছে, ক'ত এক্সাম চেণ্টাৰ ক'ত হয়, আপোনালোকে চাই ল'ব পাৰিব। আপোনালোকৰ চিন্তাৰ কাৰণে এইবাৰ পৰীক্ষা হ'বই, পৰীক্ষা হ'বই এইবাৰ 7 আগষ্ট। মনত ৰাখিব, 7 আগষ্ট ৰবিবাৰ আবেলি 2:30ৰ পৰা 4টালৈকে হ'ব। 17খন জিলাত হ'ব, 17খন জিলাক লৈ মানে পৰীক্ষাটো আৰম্ভ হ'ব। 17খন জিলাত এইটো আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰক, ভালকৈ পঢ়ক, পৰীক্ষাটো ভালকৈ দিব। মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিলে আপোনালোকলৈ। পৰীক্ষাটো ভালকৈ দিয়ক, চাকৰি এটা লওক, এনজয় কৰক, গোটেই লাইফটো এনজয় কৰক, ধুনীয়াকৈ এনজয় কৰক গোটেই লাইফটো। পিছত কিন্তু মোক মিঠাই খুৱাব নাপাহৰিব, মিঠাই আনিব মোৰ কাৰণে। ধন্যবাদ। চৰি, ধন্যবাদ নহয়, আৰু এটা কথা ক'ব ৰৈ গ'ল আপোনালোকক। একচুৱেলি মোৰ এনেকুৱা নতুন ভিডিঅ'বিলাক পাই থাকিবলৈ, নতুন চাকৰিৰ আপডেটবিলাক পাই থাকিবলৈ, নতুন কিছুমান আপডেট পাই থাকিবলৈ আপোনালোকে কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। নহ'লে আপোনালোকে এনেকুৱা নতুন ভিডিঅ'বিলাক নাপাব। এতিয়া মই এনেকুৱা বহুত ভিডিঅ' বনাই থাকিম, চাকৰিৰ ক্ষেত্ৰতে হওক বা নতুন আপডেট কিছুমান ভিডিঅ' বনাই থাকিম। আপোনালোকে যদি মোক ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'বিলাক নাপাব। চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কৰি ল'লে আপোনালোকৰ একদম টেনশ্যন ফ্ৰী, আপোনালোকে পূৰা গম পাই থাকিব। আপুনি ইউটিউবত গৈ চালেই হয়, মোক মানে পাই যাব। মই কেনেকুৱা কেতিয়া কি হয় কি নহয় চব মই আপডেট দি থাকিম। আপোনালোকে চব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, টেনশ্যন ফ্ৰী আৰু তেতিয়া ছাবস্ক্ৰাইব কৰি ল'লে। ধন্যবাদ।